Hey everyone, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলোৱে ভাল। আজি মই আপোনালোকৰ মাজত এটা ধুনীয়া ভিডিঅ' শ্বেয়াৰ কৰিব পাৰোঁ স্কিনৰ ওপৰত। চিম্পল আৰু গৰম দিনত যিটো আমাৰ স্কিনখনৰ ওপৰত এটা চিম্পল ভিডিঅ' মই আপোনালোকৰ মাজত এইটোকে বহুত বেছিকৈ সৰুৰ পৰা এইটোকে ট্ৰিটমেণ্ট কৰি আছোঁ মুখৰ একদম চিম্পল দেখিব। আহকচোন চাওঁ আমি ভিডিঅ'টো। মই এইকেইটা মিলাই লৈছোঁ। এনেদৰে হাতেৰে মিলাই ল'ব লাগে প্ৰথমতে। তাৰপিছত 10-15 মিনিটমান মুখত লগাই থৈ দিব লাগে। তাৰপিছত দেখিব ইয়াৰ কিমান ধুনীয়া গ্ল' আহে স্কিনত। গৰমত অতি সহজ ছালৰ যতন, ঘৰুৱা স্কিন কেয়াৰ অতি সহজতে কৰিব পৰা যায়। ঘঁহি চাব, তাৰ পাছত ইয়াৰ গ্ল' দেখিব। বহুত ভাল ঘৰুৱা হালধি মাস্কটো। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, দেখিব বহুত ভাল ইয়াৰ প্ৰমাণ পোৱা যায়।